এয়া আমাৰ ৰূপম বৰা তেখেতৰে চেনেল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কাষৰ বেল আইকনটো দবাই দিব। আমি গৈ আছোঁ এতিয়া মৰঙীয়াল বুলি এখন জেগাত, যোৰহাটৰ মৰিয়নি ফালে, নকছাৰী ফালে। তাতে আমি দেখাব চেষ্টা কৰিম আপোনালোকক এখন পাৰ্ক, বৰ ধুনীয়া পাৰ্ক, বৰ ধুনীয়াকৈ গঢ় দি উঠিছে। গতিকে ব'লক আমি যাওঁ, আগবাঢ়োঁ। এইখনেই হৈছে মৰঙীয়াল গাঁও, বহুত আদৰ্শ গাঁওখন। মানে সকলো যুৱকে ইয়াত বহুত উদ্যমী হয়। ভাল লাগিল আজি আহি ইয়াত এই গাঁওখনলৈ। তেওঁলোকে মানে এখন আদৰ্শ গাঁও বনাবলৈ গৈ আছে। খালি ৰাস্তাৰ অকণমান কণ্ডিশ্যনটো অকণমান প্ৰব্লেম হৈ আছে তেওঁলোকৰ। বাকী গাঁওখন কিন্তু বহুত আদৰ্শৱান গাঁও। এইখন হৈছে চুকাফা উদ্যান মৰঙীয়াল। এইখন আপোনালোকে বেনাৰ দেখিছে চাগে। গতিকে আমি তালৈকে এতিয়া গৈ আছোঁ। পাহাৰৰ ওপৰেদি যাব লাগিব, পাহাৰৰ ওপৰলৈকে যাম। আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব। এয়া আমি আহি পালোহি চুকাফা উদ্যান। তেওঁলোকে বহুত কষ্ট কৰি এইখন উদ্যান স্থাপন কৰিছে। এয়া আমি সোমাই গৈছোঁ এতিয়া উদ্যানৰ ভিতৰলৈ। সম্পূৰ্ণ নেচাৰেল এটা পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব ইয়াত আহি। বহুত ভাল আছে। আমি আপোনালোকক আৰু আগলৈ ভিডিঅ' দেখাই যাম। এয়া চাওক, বটিং চটিং চবৰ সুবিধা আছে ইয়াত। তেওঁলোকে বহুত কষ্ট কৰি, এটা আত্মসহায়ক গোটেই বহুত কষ্ট কৰি পাহাৰ কাটি কাটি, কোৰেৰে পাহাৰ কাটি কাটি এই উদ্যানখন স্থাপন কৰিছে। আহক আমি আগবাঢ়োঁ উদ্যানলৈ। চাব পাৰি ইয়াতে প্ৰত্যেকটো গছতে যে লগা আছে মাদক দ্ৰব্য বৰ্জনীয়। ইয়াত কোনো ধৰণৰ মাদক দ্ৰব্য ইয়াত দিয়া নহয়। চাওক ইয়াৰ পৰিৱেশ। এয়া চাওক, আমি পাহাৰৰ ওপৰেদি উঠি আহি আছোঁ আৰু ইয়াতে বহুতখিনি এতিয়া বৰ্তমান ভোজ খাই আছে বহুতে। এয়া চাওক উদ্যানখনৰ চাৰিওফালে তেওঁলোকে কাম কৰি আছে। এতিয়ালৈকে হয়তো পূৰা সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু অতি সুন্দৰ, অতি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব আহিছোঁ। ইয়াতে কোনে কোনে প্ৰীতি ভোজো খাই আছে ইয়াতে। আৰু এইবোৰ ঘৰৰ সকলো মানে উদ্যানখন অতি পৰিপাটি। ইয়াতে ঘৰ চৰ বনাই দিছে। হয়, আপোনালোকে উপভোগ কৰি যাওক। আমি আৰু দেখাম। ইয়াতে প্লেণ্টেশ্যনৰ তেওঁলোকে হেৰি কৰিছে। আমি এতিয়া ওপৰলৈ গৈ আছোঁ, এটা কি আছে তাত চাওঁগৈ, আহক। এতিয়া বৰ্তমান আমি পাহাৰৰ একদম ওপৰত আছোঁ। পাহাৰৰ একদম ওপৰত টিলাত আছোঁ এতিয়া বৰ্তমান। তাতে তেওঁলোকৰ এইখন ৰেষ্টুৰেণ্ট, আচলতে ৰেষ্টুৰেণ্ট নহয় এইখন, ইয়াতে এটা কটেজ হয়। এইটো নিজে আহি বনাই মেলি খাব, ইয়াতে আপোনালোকে নিজে আহি মেলি বনাই খাব পাৰে। এয়া মই আগবাঢ়িছোঁ ভিতৰৰ ফালে। সেইখন এখন প্ৰথম বেঞ্চ সুন্দৰভাৱে আছে। আৰু এইটো ইয়াতে আপুনি ধৰক আমাৰ আহাৰ গ্ৰহণ কৰিব পৰা যায়। নিজে বনাই খোৱাৰ সুবিধা আছে। এয়া ৰ'ব আৰু দেখাই আছোঁ। সেইটো চাওক, ৰান্ধনীশাল। ইয়াতে আমি নিজে বনাই মেলি খাব পৰা যায়। ইয়াতে অতি সুন্দৰ পৰিৱেশ, এটা গাঁৱলীয়া পৰিৱেশ পাহাৰৰ ওপৰত। কিমান যে ভাল লাগিছে ইয়াত আহি। এইটো চাওক ইয়াৰ ভিউটো পাহাৰৰ ওপৰৰ পৰা, কটেজটোৰ পৰা কিমান ধুনীয়া ভিউ। মই গৈ আছোঁ বাহিৰলৈ আকৌ। এয়া চাওক, এইটো ওপৰৰ পৰা তলৰ দৃশ্য। ওপৰে এইটো হৈছে ডিপ লাইন, এজ এ ৰোপৱে কাম কৰে। এইটো অতি সুন্দৰভাৱে পাৰ্কখন
গঠন কৰিছে এওঁলোকে। দাদা আপোনালোকে কওক, আপোনালোকৰ এই উদ্যানখনৰ মাজত কিমান ঘাট প্ৰতিঘাতৰ মাজে আপোনালোকে যথেষ্ট কষ্ট কৰিছে, আমি দেখিছোঁ। কিমান কি কৰিবলগীয়া হ'ল আপোনালোকে এবাৰ আমাক কওক। আমাৰ ষ্টাৰ্টিংটো হ'ল গোট গঠন হৈছিলে 2008 চনৰ 15 মাৰ্চত আমি গঠন কৰিছিলোঁ। শ্ৰীযুত মণ্টু গগৈ গৃহত সন্ধিয়া 6 বজাত চুকাফা আত্মসহায়ক গোট নামে এটা ছেল্ফ হেল্প গ্ৰুপ আমি গঠন কৰিছিলোঁ। তাৰপিছতে আমি ষ্টাৰ্ট কৰিছিলোঁ কি কৰিম কি নাই তেনেকৈ আৰম্ভ কৰি থাকোঁতে মুগা চুমনি নাম আহিলে। মুগা চুমনি কৰিছে ছেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ যোগাযোগ কৰা হৈছিলে। মুগা চুমনিকে আৰম্ভ কৰিলোঁ, গছ পুলি লগালোঁ, মুগা চুমো পুহিলোঁ আমি। তেনেকৈ কৰি মেলি 5 বছৰ দিন আমি অকল মুগা চুম, কমলা খেতি, আনাৰস এইবিলাকে আমি কৰ্ম উপযোগী কাম কৰি আছিলোঁ। তাৰপিছত প্ৰথম ষ্টাৰ্টিংটো হৈছিলে আমাৰ শিক্ষক সন্মিলন আছিলে নৱজ্যোতি হাইস্কুলত। প্ৰধান শিক্ষকে কৈছিলে তাত তোমালোকৰ আত্মসহায়ক গোটে আমাক অলপ সহায় সহযোগ কৰিব পাৰিলে ভাল লাগিব, পাৰিলে তোমালোকৰ কৰ্মপাৰ্জিতও হ'ব, কিছুমান কাম যদি কৰি যোৱা তোমালোকৰ নামো হ'ব। এনেকৈ কৰি কিনি আমি তাত ৰান্ধনি কাম কৰিছিলোঁ। আমি চুকাফা আত্মসহায়ক গোটে প্ৰথম কৰ্মপাৰ্জিত ধনেৰে আমি সেই পইচাটো আমি এটা বেংক একাউণ্ট খুলিছিলোঁ। বেংক একাউণ্ট খুলি পিনি তাৰপিছত আমি চেলেংহান উন্নয়ন খণ্ডত আমি হেৰি কৰিছিলোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গ'লোঁ। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে কাম কৰি আছোঁ কৰাৰ পিছতে গোৱালপাৰা বাদুং গোপালত আমি তেনেকৈ কিতাপ পত্ৰ পঢ়িছিলোঁ, পাইছিলোঁ, অলপ চিন্তা চৰ্চা কৰিছিলোঁ, সাংস্কৃতিক ক্ষেত্ৰত আমি জড়িত আমি গোটেই মানুহখিনি। তেনেকৈ কৰি থাকোঁতে আমি ইয়াতো নাটক চাটক কৰিব পাৰি নেকি, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি কিনে বিভিন্ন মানুহ অহা যোৱা কৰিব, সমাগত হ'ব। তেনেকৈ কাম কৰিবলৈ ভাবি পিনি আমি এই অনুষ্ঠানটোৰ লগত যোৱা বছৰৰ পৰা আমি জড়িত হ'বলৈ পালোঁ। প্ৰথমে কৰিছিলোঁ আৰু যোৱাবাৰ অলপ বিশেষ তেনেকৈ সমাগম পোৱা নাছিলোঁ, তেনেকৈ অলপ ৰাইজৰ সহায় সহযোগ পাইছোঁ আৰু তেনেকৈ কৰি আছোঁ আৰু অলপ আৰু মানে কি আপোনালোকে কিবা ইয়াৰ ধৰক চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি, এনেকুৱা অনুদান ধৰক? চৰকাৰৰ ফালৰ পৰা তেনেকৈ অনুদান এতিয়ালৈকে পোৱা নাই। এনেকৈ আঁচনি যোগেদি অলপ সহায় সহযোগ পাই আছোঁ আৰু তেওঁলোকে আমাৰ অলপ সহায় কৰিছে, তেওঁলোকে এটা পাৰিশ্ৰমিক পাইছে এনেকৈ যোগেদি, তেনেকৈ আমাৰ অলপ কাম কৰি দিছে আৰু তেনেকৈ একো পোৱা নাই। ঠিক আছে। নাংফা আইমিং নাংফা আইমিং হৈছে চুকাফাৰ পত্নী বুলি ক'ব লাগিব। যেতিয়া চুকাফা যেতিয়া আমাৰ অসমলৈ আহিছিলে, তেতিয়া আহোঁতে অকল চুকাফা অকলে আহিবলৈ বিচাৰিছিলে, কিন্তু চুকাফাৰ আইতাকে মানে ক'লে বোলে আইমিঙক সুধি চাব লাগে কথাটো, তেওঁলোকৰ লগত এটা সমন্বয় সৃষ্টি হ'বলৈ গৈ আছিলে, জীৱন হ'বলৈ গৈ আছিলে। আইমিঙে যদি নিব কথা তেনেকুৱা এটা আহিছিলে, তেনেকৈ আইমিঙকো লৈ আহিছিলে অসমলৈ। অসমতে ইয়াত থাকি মেলি ডাঙৰ দীঘল হৈ পিনে গোটেই অনুষ্ঠানটো প্ৰচাৰ চলাই দিলে। আমিও তেনেকৈ কিতাপ পত্ৰ পঢ়ি পিনি আইমিং শব্দটো পাইছিলোঁ। আৰু নাংফা মানে হৈছে বৰকুঁৱৰী ন? তাৰপৰা আইমিং নামতে মানে আমাৰ সেই তেনেকৈ সেইটো প্ৰটেষ্টটো ৰাখিছোঁ। ঠিক আছে দিয়ক, ধন্যবাদ। আপোনালোকৰ এবাৰ পৰিচয়টো লৈ লওঁ। আপোনাৰ নাম? মোৰ নাম শ্ৰী ৰিণ্টু গগৈ। হয়। আপোনাৰ? ৰূপম গগৈ। আপোনাৰ? জুন্তি বৰা। আপোনাৰ? বিপ্লৱ গগৈ। আপোনাৰ? অনন্ত গগৈ। হয়। প্ৰাঞ্জল প্ৰতিম বৰা। ধন্যবাদ সকলোকে। মানে যোৰহাট জিলাৰ দক্ষিণ দিশত থকা মৰিঙাল গাঁও নামেৰে নামাকৰণ এইখন হৈছে আমাৰ প্ৰায় 300 ঘৰমান মানুহৰ পৰিবেষ্টিত এখন গাঁও অঞ্চল, আৰু আহোমৰ মানে এটা ছাঁ পৰা গাঁও। প্ৰথম কথা হ'ল আমাৰ গাঁৱতে চহৰীয়া বৰুৱা নামাকৰণে আমাৰ গাঁৱত আহোমৰ এজন যি মানে ৰাজবিষয়া আছিলে, তেখেতৰ মৈদাম আমাৰ গাঁৱত আছে। আমাৰ গাঁৱত জুৰীয়া নামঘৰ আছে। তেখেতসকলে ব্যৱহৃত কটাৰী নলীয়া, বৰটোপ, হেংদাং, দোলা আদি কৰি আমাৰ গাঁৱত বৰ্তমান সংৰক্ষিত হৈ আছে আমাৰ জুৰীয়া নামঘৰ। গতিকে আহোম সম্প্ৰদায় অলংকৃত এখন আহোম সম্প্ৰদায়ৰ এখন বংশৰ গাঁও। আৰু দ্বিতীয় কথা হৈছে দক্ষিণ দিশত নগৰাঞ্চলৰ আহোম আৰু নগাৰ মাজত যি মত বিৰোধিত হৈছিলে, সেই কোট হিচাপে তেখেত গোলাঘাট মৰঙীৰ পৰা তেখেত আহিছিলে, আৰু তেখেতক আহোমৰ ৰাজকীয় মৰ্যাদাই তেখেতক এই কোঠৰ মৰ্যাদা ৰাখি তেখেতক সেনাপতি হিচাপে ৰখা হৈছিলে, আৰু তেখেতৰ নামাকৰণেই
এই মৰঙীখোৱাৰ নামৰ কাৰণে মৰঙীয়াল গাঁও হৈছে বুলি আমি ইতিবৃত্ত ইতিমধ্যে আমি পাওঁ। হয় হয়, ঠিক আছে, ধন্যবাদ।